Hello guys, আপোনালোকক অন্য এটা ভিডিঅ' লৈ স্বাগতম জনালো আমি একচুয়ালি আমি মই মানে ফাইনালি উকিয়াম আজি যাম বুলি ভাবিছো মানে এটা বিশেষ কাৰণত যাম আৰু ভিডিঅ'টো বনাই দিও বুলি ভাবিলো আৰু ৰাস্তাতে আহি থাকোতে এনেৰে উকিয়াম সোৱা হল বহুত দিন হোৱাও নাই একচুয়ালি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো সকলোকে চাই থাকিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কিন্তু সাবস্ক্ৰাইব কৰি লব দেই সো গাইস টাটা বাই বাই ভিডিঅ'টো আপোনালোকে চাই থাকক তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো guys, come to the Yurama. Yes, let's take us so guys, yeah, okay. So paano sabi natin? Aja, agak belum pergi aja. Yeah, साहब उकियाम so guys नेचुरल चारों तरफ बहुत इतना ग्रीन है ना क्या ही बताओ भाई उकियाम इधर से दो आदमी कूद के मरा पहले एक तो बेटेलियन था माने फॉरेस्ट डिपार्टमेंट का आदमी था ये देखो उकियाम का नजारा यहाँ पिकनिक प्लेस होता है माने तो इफाले एबिलागते पिकनिक खाय आरो माने जितिया জানুৱাৰীত হয় পিকনিক एक्चुअली এতিয়া বহুত চাৰিওফালে পানী তো চাওক গাইস খুব ধুনীয়া হয় উকিয়াম একবাৰ আহি চাই যাব আপোনালোকে আমি एक्चुअली ইয়াৰে হয় আহি থাকো মাজে তো বহুত দিন হল উকিয়াম আহা নাই এটা বিশেষ কাৰণত আহিছিলো উকিয়ামত খুব ধুনীয়া হয় উকিয়াম আইছা মেঘালয় চাই হল মানে আহিব পাৰি আৰু অসমৰ মানুহ পাৰে হয় আৰু মেঘালয়ৰ মানুহ পাৰে ইবাৰে হে বজাৰ কৰিবলৈ খুব ধুনীয়া বজাৰ ইফালে আৰু চাও ফেলে
পাহাৰ কি ধুনীয়া পাহাৰ অমেজিং বুলি ক'ব পাৰি আমি আহি থাকোঁ ফুৰি আহি থাকোঁ চিনি পোৱা গৈছে মানুহবিলাক আমাৰ ডিম্পু দা আহিছিলে উকিয়ামত এইবাৰ চাও গাইছ উকিয়াম এতিয়া বৰ্তমান পানী এইফালে দিয়ে নেকি মেঘালয় হৈ বৈ আহিছে আৰু ইফালে হ'ল মানে চিৰিখৰ আহি এইফালে দিয়ে নেকি মেঘালয় দিয়ে নেকি চিৰিখৰ আহিছে চ' ইয়াতে মানে লগ হৈছে এইফালে হ'ল দৰুণ আৰু এইফালে চিৰি আৰু ঘাগা লগ লাগি ইয়াতে মানে লগ হৈছে আৰু চ' এইখনে হ'ল আমাৰ উকিয়াম খুব সুন্দৰ জাগা আপোনালোকে আহিব পাৰে জানুৱাৰীত এইফালে চাওঁ সেই দুজন মানুহ নাও কেনেকৈ চলাই আছে এইফালে নাও চলাই আছে এইফালে মানে হ'ল এইখিনি অসমে পৰে মানে নদীখনৰ সিটো ফালে মানে আৰু মেঘালয় হয় আৰু চ' গাইছ খুব ধুনীয়া জাগা একচুৱেলি বহুত দিন আগতে ইফালে মানে এইটো চাইডে পাহাৰৰ ওপৰেদি তাৰ ৰাস্তাও খুন্দিছিল এটা বিশেষ কাৰণত ৰাস্তাটো বন্ধ হ'ল মানে বনৰীয়া হাতী অহাত JCB গাড়ী ড্ৰাইভাৰটো গাড়ীৰে মানে মাৰি দিছিলে আৰু মূৰত এনেকৈ হাতীটো মৰাৰ পিছত এনেকৈ ফৰেষ্টাৰ কেছ হ'ল তাৰপিছত ৰাস্তাটো ব্লক হৈ গ'ল এতিয়া পিকনিক প্লেচ গছৰ মানে পাত পৰি অৱস্থা নাই সময়ত সকলো ভাল হৈ যায় আৰু ইয়াতে মানে গাৰো মেলাও হয় মাজে চ' আপোনালোকে চাব আহিব জানুৱাৰীত হয় আৰু এইবিলাকত মানে বালাচৰ হয় এইবিলাক পানীবিলাক শুকাই যায় আৰু এতিয়া বাৰিষাৰ বতৰ ন বৰষুণ দি থাকে মানে হ'ল আমাৰ উকিয়াম খুব সুন্দৰ পৰিৱেশ আপোনালোকে আহিব জানুৱাৰীত পিকনিক খাবলৈ খুব ধুনীয়া লাগে বহুত মানুহ আহে গুৱাহাটী বহুত দূৰৰ মানুহ আহে এইবিলাকত গাড়ী পাৰ্কিং কৰা হয় এইবিলাক এনেদৰে আমাৰ উকিয়ামখন সৃষ্টি হৈছিলে আৰু কি ক'ম খুব ধুনীয়া এইফালে চা পুৰা ধোৱা ওলাই আছে ন কেনে মজা না এই উকিয়াম হয় উকিয়াম চ' গাইছ আজিলৈ এইখিনি সমাপ্ত কৰিলোঁ চ' গাইছ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ চ' গাইছ এতিয়ালৈকে বাই টাটা থেংক ইউ